হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই লৈ আহিছোঁ অকণমান জাবৰুৱা হোৱা ভুলেৰে বনোৱা এটা সাৰৰ ৰেচিপি। মই ডাঙৰকৈ ভুল এটা কাটি লৈছোঁ, অমিতা এফাল লৈ লৈছোঁ, ইফালে লৈ লৈছোঁ মচুৰ দাল, নিমখ, পিঁয়াজ, আদা আৰু কেঁচা জলকীয়া দুটা। এতিয়া মই ডাঙৰকৈ কাটি লোৱা ভুলখিনি কুকাৰ এটা দি লৈছোঁ আৰু কাটি লোৱা অমিতাখিনিও লগত দি দিছোঁ। এতিয়া মই ইয়াত দি দিছোঁ মচুৰ দাইলখিনি। মচুৰ দাইলখিনিৰ লগত মই আকৌ এড কৰি দিছোঁ 1 টিস্পুন নিমখ। এতিয়া মই ইয়াতে পানী দি দিছোঁ, হালধি দিব নালাগে। এতিয়া কুকাৰ ঢাকনখন বন্ধ কৰি মই গেছত এটা চিটি অহালৈ দি দিছোঁ। এতিয়া এটা চিটি আহি গৈছে। কেৰাহী এখন গেছত পাতি লৈছোঁ, তাতে দি লৈছোঁ মিঠাতেল। মিঠাতেলখিনি গৰম হোৱাত মই তাতে দি দিছোঁ 1 টিস্পুন পাঁচফোৰণ। পাঁচফোৰণখিনি লাহে লাহে ফুটিবলৈ ধৰাত মই ইয়াতে কাটি ৰখা জলকীয়া, আদা, নহৰু আৰু মই ইয়াতে দি দিছোঁ পিঁয়াজখিনি। এতিয়া মই কুকাৰত যে বইল কৰি লৈছিলোঁ ভুলখিনি ৰেডি কৰি লৈছোঁ আৰু পিঁয়াজ নহৰুখিনি অকণমান ৰঙচুৱাকৈ ভাজি আছোঁ। এতিয়া পিঁয়াজখিনি অকণমান কালাৰ চেঞ্জ হৈ অহাত মই বইল কৰি ৰখা ভুলখিনি ইয়াতে দি দিছোঁ। এনেদৰে 2 মিনিটমান থকাৰ পিছত মই ইয়াতে এড কৰি দিছোঁ 1 টিস্পুন খাৰ। খাৰখিনি দিয়াত অকণমান কালাৰটো চেঞ্জ হৈ আহিছে। এতিয়া মই এইখিনি হেতাখনেৰে ভালদৰে লৰাই দিছোঁ। গেছটো কিছু সময় ল' ফ্লেমতে ৰাখিছোঁ আৰু নিমখটো আপোনালোকে জোখমতে দি ল'ব। এতিয়া মই বাতি এটাত উলিয়াই লৈছোঁ। এনেদৰে আপোনালোকে খাই চাবচোন বাৰু। আৰু যদি আপোনালোকে ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম।